বহাগৰ প্ৰথমতে আমলই পৰুৱা খোৱাৰ আচলতে আমাৰ নিয়ম আছে, হয় নহয়? ইয়াক আমি কি বুলি কওঁ? আমৰলি পৰুৱা। আৰু এইটো এই কাৰণে খোৱা হয় কাৰণ কেলৈ বহাগ চ'ত এই দুটা মাহৰ ওচৰত মানে কি হৈ যায়, ইয়াৰ বাঁহত অত্যাধিক বেছি কণী থাকে, সেইটো কাৰণে ইয়াত খোৱা হয়। এতিয়া এটা কথা কি জানেনে, সেইটো হৈ গ'ল কি আমি যে এইবিলাক খাওঁ, এইবিলাক আচলতে কি পোৱা যায় মই আপোনালোকক থুলমূলকৈ জনাই দিছোঁ। আচলতে ইয়াত প্ৰ'টিন থাকে, তাৰপিছতে আপুনি ইয়াতে মেগনেছিয়াম, ক্ল'ৰিন, ভিটামিন বি, চৰ্বিও অলপ থাকে, ফছফৰাছ, ছ'ডিয়াম আৰু জিংক, এইবিলাক উপাদান আচলতে আমৰলি পৰুৱাত পোৱা যায়। তো এই ভিডিঅ'টোৰ যোগেদি মই অকণমান আপোনালোকক সবিশেষ জনাই দিলোঁ। আচলতে ভিডিঅ'টো বনাই থাকোঁতে মোৰ নিজৰে জানিব মন গৈছিলে যে খাই কিহৰ কাৰণে বা থাকে কি কি। তো ৰিচাৰ্চ কৰি পেলাই মই গম পালোঁ যিখিনি কথা, মই ভাবিলোঁ যে আপোনালোকক অকণমান জনাই দিওঁ। আগতে আপোনালোকে গম পাইছিলে নে নাই পোৱা কমেণ্টত জনাবলৈ নাপাহৰিব, আৰু খাই কেনেকুৱা লাগে সেয়াও জনাই দিব। পাপাই পাৰিলে আমলৈ টোপ ইমান ধুনীয়া ধুনীয়া একেবাৰে। গুড মৰ্ণিং সকলোলৈকে ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ মোৰ ফালৰ পৰা আৰু আমাৰ পৰিয়ালৰ ফালৰ পৰা। যিহেতুকে আজি গৰু বিহু, গৰু থকাসকলে গৰুক গা পা ধুৱাই মেলি আজৰি হৈছে। আমাৰ গৰু নাই যেতিয়া আমি গৰুক গা পা ধুবলৈ নেপালোঁ, আৰু ওচৰতো আজিকালি গৰু পাবলৈ নাই। এতিয়া গা পা ধুই মেলি আজৰি হ'লোঁ। আজি খাম জলপান, কাৰণ বিহু বুলি ক'লে জলপানটো মেইন নহয় জানো? এইটো কাৰণে সোণটোহেঁত উঠা নাই, উঠিব আৰু আমাৰ কণমানিজনী উঠিব, উঠি মেলি চবেই একেলগে জলপান খাম। মায়ে গা ধুবলৈ গৈছে, পাপাই আমলৈ টোপ পাৰি আছে। হাই বুলি কৈ দিয়ে, হাই বুলি কৈ দিয়ে। ওচৰতে ঘৰত বিহু লগাই থৈছেগৈ, আমাৰ কণমানি একদম শুই উঠি নাচি আছে। তুমি জেতুকা দেখাই দিয়া, জেতুকা দেখাই দিয়া। বাই আজি বিহু নহয়, আজি গৰু বিহু, কাইলৈ মানুহৰ বিহু। এই দুদু দুদক কৈ দিয়ে বিহু শুভেচ্ছা থাকিল। দুদক পাই গুচিয়ে গ'লগৈ। জলপান খাব হ'লো নহা। দৈ প্ৰথম মই বহনি কৰি চাওঁ কেনেকুৱা খাবলৈ, কাৰণ ইমান দূৰৰ পৰা দৈ আনিবলৈ গৈছোঁ। ধুনীয়া, একদম ক্ৰীমৰ নিচিনা দিছে। ভাল লাগিছে ন? দেখোঁতে গম পাইছিলোঁ ভাল হ'ব বুলি। ধুনীয়া, বৰ ধুনীয়া। ধন্যবাদ দেই অপৰাজিতা আৰু ৰঞ্জিত, বহুত বহুত ধন্যবাদ। ধন্যবাদ ইমান দূৰৰ পৰা আনি পেলাই দিয়াৰ কাৰণে। মজা লাগিছে। কণমানিকো এবাৰ যাত্ৰাটো কৰিম জলপানৰ। এইটোহে দৈ নিচিনা লাগিছে মানে খাবলৈ। মাঘৰ বিহুত কেনেকুৱা খালোঁ। মাঘৰ বিহুত যে ইমান বেয়া লাগিলে খাবলৈ। আমাৰ চেংনাঙে বা বুলি ক'লে একদম পগলা। শুই উঠি মুখ ধুৱাই দিলোঁ, অকণমান জলপান খুৱাই দিলোঁ। ধুনুবাক দেখাৰ লগে লগে চিঞৰ বাখৰ কৰি আহিবলৈ লাগে। এতিয়া এহেঁতৰ ঘৰত আহি আছে। ইয়াৰ পৰা মই নিব কেতিয়াও নোৱাৰোঁ, বলত টানি টানি নিব লাগে, কাৰণ তাই গা ধুবলৈ আছে, গা ধুৱাই নতুন কাপোৰ পিন্ধাব লাগিব। সেই জেনি শুন, শুন কি কৰিছা? কি খালা? পিঠা? পাত্তাই দিয়ে না, তাইক নিবলৈ আহিছে বুলি গম পাই গৈছে নহয়। ব'লা গা ধুবা ব'লা। মামাম নাই খোৱা নহয় তুমি। আহা আহা আহা। ধুনুবা কেনে গ'ল? ধুনুবা কেনে গ'ল? যোৱাবাৰ কণমানি একো বুজি নাপাইছিলে, তেতিয়াও তাইক আমি কণী যুঁজ কৰাইছিলোঁ, আৰু এতিয়াতো অকণ অকণ বুজি পোৱা হৈছে। এতিয়াও তাইক দেখুৱাই দিয়াৰ লগতে কৰাইও দিছোঁ, কাৰণ এইবোৰ যদি এতিয়াৰ পৰা নকৰোঁগৈ এটা সময়ত একেবাৰে নাইকিয়া হৈ থাকিব। এতিয়াও মনত আছে আমি যেতিয়া সৰু আছিলোঁ, তেতিয়া একদম ঘৰে ঘৰে হয়, দোকানবিলাকত পূৰা জুম বান্ধি থাকে। তাৰপিছতে সেইবিলাক অলপমান কম্পিটিশ্যন নিচিনা হৈ গ'ল। বহুত ঠাইত দেখা পালোঁ যে কিবা পুৰস্কাৰ, কোনে কিমান ভাঙিব পাৰিলে, কিমান জিকিলে, সেনেকৈ গৈ এটা টাইমত এতিয়া এনেকুৱা হৈছে ওচৰে পাঁজৰে প্ৰায়ে নেদেখা হ'লোঁ, আগতে যিমান ভাল লাগিছিলে। সেইটো কাৰণে চেষ্টা কৰিছোঁ ভিডিঅ' মাধ্যমেৰে বুলিও ধৰি থৈ দিওঁ, আৰু লগতে কণমানি অকণমান বুজক কথাবিলাক। দুদু হাৰি গ'ল। ভাবা কৈ দিয়া, ভাবা কৈ দিয়া। আকৌ
আকৌ কোনে কৰিব নহ'ল এনেকৈ থাক নহ'লে হেৰি হ'ব মুনুক হেনো হেৰি কৰি ল'ব লাগিব তাৰপৰা নিজে বাছি ল'বলৈ লাগিব বোলে নহ'লে নহ'ব হেনো তাহাঁতি ভাগিব দিনত কেলৈ মাৰিছা দাদাই হৰুৱাই দিলে যে এনেকৈ থাক, এনেকৈ থাক। তোমাৰটো। ফূৰ্তিছে। এইবাৰ হা আকৌ মোৰ লগত আইতাৰ লগত আইতাৰ লগত আইতা দেই দিয়া আইতা মোৰ লগত দদক হৰুৱাই দিলে দেই দদক হৰুৱাই দিলে দেই ৰ'বা। মোৰ লগত দিয়া এই আইতাৰ লগত ডেকাকে কৰিলে নহ'ব তাইহে মাৰিছে। কি দুবাৰ তাইহে মাৰিলে। কোনটো সেইটো তাইহে মাৰিলে। আকৌ সেইটো চাইড আইতা মই জিকিলো সেইটো চাইডছে ডাঙৰ ডাঙৰ কণীবোৰ ফুটে যায় বাবা কৈ দিয়া বাবা ধন বাবা আমি জিকি গ'লো বাবা কৈ দিয়া আকৌ পুৰা ফূৰ্তি তাই ভাগৰ কি প্ৰথম তাইক কাক হৰুৱাই দিলে দতিয়াকক হৰুৱাই দিলে সেইটো মোবাইল লাগে তাৰপিছতে দাইদাই তোমাক হৰুৱাই দিলে এই মোবাইলটো লাগে মোবাইল লাগে অ'। হাইটো লাগে হাইটো খং কেলে ইমান খং কেলে দিয়া কৈ দিয়া মোবাইল দিয়া কৈ দিয়া কেইটা ভাগিলে কেইটা গোটাকে থাকিলে কণী যুঁজ হৈ গ'ল এইকেইটা ভগাকেইটাকে এক্সট্ৰা কৰি দিওঁ ন ইয়াত নেলাগে তাতে থাক নহয় এনেকৈ থৈ দিয়া গম পাম নহয়। এইটো সেইটো ওপৰত থৈ দিয়া দুটা এইকেইটা এইটো এটা এইটো যে বইল কৰিলেও চাগে এনেই ভাগি থাকিব এইটো চোৱা কেনেকুৱা নাভাগে এতিয়া দেখিছা নাই এইটো কেনেকুৱা এইটো ফেব্ৰিকুইক দিয়া সেইবিলাক নকবা পাই একো লাগে আহিছে আই 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 বাহু মাজত থোৱা কি ল'ব লাগিছে এইকেইদিন ৰাতিপুৱা গধূলি একেৰাহে মাছ মাংস খাই থকা হৈছে ভাবিছোঁ আজিৰ ৰাতি সাঁজটো অলপ বইল খাওঁ ইয়াত আলু বইল কৰিছোঁ বইল দালি বনাইছোঁ ইয়াত লগত টেঙা চেপি দিম আৰু ভাত আৰু কণী বইল কৰি দিম এনেকৈ আজি ৰাতি সাঁজটো থৈ দিওঁ বুলি ভাবিছোঁ বিহু আহি গ'ল আমাৰ ঘৰলৈ কোন কোন ল'ৰা ছোৱালীখিনিয়ে বিহু কৰিছে তাৰপিছত বিহুৰ বতৰত যদি বিহু থাকি নেগাওঁ তেতিয়া কেনেকৈ হ'ব এইফালে মায়ে ভিডিঅ' কৰি আছে ময়ো দেখাই আছোঁ আপোনালোকক এইফালে আমাৰ কপৌ ফুল ইমান ধুনীয়াকৈ লাগি আছে এইবাৰ আমাৰ কণমানিজনীক কপৌ ফুলৰ খোপা বান্ধি দিব লাগিব